বন্ধু বান্ধৱীসকল নমস্কাৰ মই ডক্টৰ মানস গগৈ আৰু উপবেদ দ্য ৱে অফ হেল্থি লিভিং নামৰ স্বাস্থ্য সম্বন্ধীয় ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ আৰু ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বন্ধু বান্ধৱীসকল মই আপোনালোকক আমাৰ ইয়াৰ আগৰ ভিডিঅ'টোতে কৈছিলোঁ যে আজি আমি ৬ বছৰৰ তলৰ শিশু আৰু ৬ বছৰৰ ওপৰৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে পৰ্যাপ্ত টোপনিৰ প্ৰয়োজনীয়তা আৰু তেওঁলোকৰ দেহত আৰু মগজুত কম টোপনিয়ে কিদৰে প্ৰভাৱ পেলায় তাৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ লগতে আমি এই ভিডিঅ'টোত পঢ়া শুনাৰ সময় বৃদ্ধিৰ বাবে ছাত্ৰ ছাত্ৰীসকলে টোপনি ক্ষতি কৰি পঢ়া শুনা কৰাটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে কিমান ভাল আৰু কিমান বেয়া অথবা কিমান দূৰ যুক্তিসংগত এই বিষয়েও আলোচনা কৰিম। গতিকে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এই ভিডিঅ'টোৰ আৰম্ভণিতে আমাৰ অভিভাৱকসকলে সততে আমাক কৰা কেইটামান কমপ্লেইনৰ বিষয়ে উল্লেখ কৰিছোঁ আৰু এই কমপ্লেইনবিলাক হৈছে এনেধৰণৰ। আমাৰ ল'ৰাটো বা ছোৱালীজনীয়ে ৰাতিপুৱা শোৱাৰ পৰা উঠিবই নিবিচাৰে, শোৱাৰ পৰা উঠাই দিয়াৰ পাছতো আকৌ টোপনি গুচি যায়, ৪-৫ বাৰ জগোৱাৰ পিছতহে বিচনাৰ পৰা উঠি আহে। ছাৰ, আমাৰ সন্তানটোৱে ৰাতিপুৱা উঠাই দিয়াৰ পাছত বহু দেৰিলৈকে একে ঠাইতে কিবা চিন্তা কৰি বহি থাকে। আমাৰ ল'ৰাটো বা ছোৱালীজনী ছাৰ কিবা ডেফিচিয়েঞ্চি হৈছে নেকি, সকলো সময়তে বহি থাকিব বা শুই থাকিব বিচাৰে, মনটো অনবৰতে মাৰি থাকে, সুধিলেও গাটো ভাল লাগি থকা নাই বুলি কয়। ছাৰ, এটা ভাল ভিটামিন লিখি দিবচোন, আমাৰ সৰুটোৱে খেলা ধূলা কৰিবলৈ একেবাৰে মন নকৰে, অনবৰতে বহি থাকিব বা শুই থাকিব বিচাৰে। আমাৰ সন্তানটোৰ শৌচ একেবাৰে খলোচা নহয়, কিবা অলপ খালে গেছ হৈ যায়, ইমান কম বয়সতে ছাৰ এনেকুৱা প্ৰব্লেম হৈছে, ছাৰ ভালকৈ অলপ চাই দিয়কচোন। ল'ৰা ছোৱালীকেইটাক ছাৰ ইমান ধুনীয়াকৈ বনাই মেলি দিওঁ, খোৱা বোৱাত একেবাৰে ৰুচি নাই, চিপছ চকলেট আদি বস্তুবোৰ বেছিকৈ খাব বিচাৰে। আমাৰ ল'ৰা ছোৱালী দুটাই ছাৰ যথেষ্টখিনি সময় পঢ়ে, ৰাতি বহুত দেৰিলৈকে পঢ়ে, কিন্তু পঢ়াবোৰ একেবাৰে মনত ৰয়। এটা ভাল মেমৰি পাৱাৰ বৃদ্ধি কৰা টনিক লিখি দিয়কচোন। ছাৰ, আমাৰ ল'ৰাটোৱে পঢ়া টেবুলতে বহি টোপনিয়াই থাকে, গালি পাৰি পাৰি হোমৱৰ্ক কৰাব লাগে, ইত্যাদি ইত্যাদি। যদি অভিভাৱকসকলৰ এই সকলো ধৰণৰ কমপ্লেইন খুব ভালকৈ এনালাইচিছ কৰা যায় তেতিয়া দেখা যায় যে 80% ল'ৰা ছোৱালীৰ এই সমস্যাবিলাকৰ কাৰণ হৈছে কম পৰিমাণৰ টোপনি, অৰ্থাৎ ল' শ্লিপ ডিউৰেশ্যন। মই ইয়াৰ আগৰ ভিডিঅ'টোত সকলো বয়সৰ শিশু, ল'ৰা ছোৱালী, প্ৰাপ্তবয়স্ক আৰু বয়োজ্যেষ্ঠসকলৰ বাবে নেশ্যনেল শ্লিপ ফাউণ্ডেশ্যনে তৈয়াৰ কৰি দিয়া দৈনিক ৰিকমেণ্ডেড শ্লিপ ডিউৰেশ্যনৰ তালিকাখনৰ বিষয়ে বিশদভাৱে আলোচনা কৰিছোঁ। আপোনালোকে ওপৰৰ আই বটনত ক্লিক কৰি ভিডিঅ'টো চাব পাৰিব। এতিয়া আহোঁ ৬ বছৰৰ তলৰ শিশু আৰু ৬ বছৰৰ ওপৰৰ ল'ৰা ছোৱালীৰ বাবে পৰ্যাপ্ত টোপনিৰ কিয় প্ৰয়োজন, অৰ্থাৎ হোৱাই এডিকুৱেট শ্লিপ ইজ নিডেড ফৰ কিডছ এণ্ড চিলড্ৰেন। জন্মৰ পৰা ৩-৪ বছৰ বয়সৰ শিশুৰ বাবে পৰ্যাপ্ত টোপনিৰ অতি প্ৰয়োজন, কাৰণ কণমানিটোৰ মগজুৰ আটাইতকৈ বেছি বিকাশ হয় এই টোপনিৰ সময়ত, আৰু এই বয়সৰ শিশুসকলৰ লেফ্ট আৰু ৰাইট হেমস্ফিয়াৰৰ মাজৰ সংযোগ আৰু ব্ৰেইন চাইনাছবিলাকৰ গঠন এই টোপনিৰ সময়তে হয়। জন্মৰ পৰা ৩-৪ বছৰ বয়সলৈকে শিশুসকলৰ ডিপ শ্লিপৰ সময়ত প্ৰত্যেক ছেকেণ্ডত 10 লাখ মিলিয়নতকৈ বেছি নিউৰেল কানেকশ্যন গঠন হয়। এই বয়সৰ মাজভাগতে শিশুসকলৰ ইম'চনেল এটাচমেণ্ট আৰু ইম'চনেল এটাচমেণ্ট চাৰ্কুলবিলাকৰ ডেভেলপমেণ্ট হয়, আৰু এই ইম'চনেল এটাচমেণ্টবিলাক লং টাৰ্ম মেমৰিত ষ্ট'ৰ হ'বৰ বাবে এই বয়সৰ শিশুসকলক পৰ্যাপ্ত টোপনিৰ অতি প্ৰয়োজন। ইয়াৰ উপৰিও ৪ বছৰ ওপৰৰ চিলড্ৰেনসকলকে আদি কৰি টিনেজাৰ ল'ৰা ছোৱালী সকলোৰে বাবে টোপনিৰ অতি প্ৰয়োজন, কাৰণ তেওঁলোকৰ শৰীৰৰ গ্ৰ'থ হৰমনবিলাকৰ ছিক্ৰেশ্যন ৰাতি টোপনিত থকা সময়ত হয়। যদি টোপনি ভালদৰে নহয় তেতিয়া এই গ্ৰ'থ হৰমনবিলাকৰ ছিক্ৰেশ্যনত কিছু বেমেজালিৰ সৃষ্টি হয়, আৰু তেতিয়া বাঢ়ি অহা ল'ৰা ছোৱালীৰ শাৰীৰিক আৰু মানসিক বিকাশত প্ৰভাৱ বিস্তাৰ কৰে। পৰ্যাপ্ত টোপনিয়ে চাৰ্কুলেটিং ষ্ট্ৰেছ হৰমন আৰু বেড কলেষ্ট্ৰলৰ পৰা ল'ৰা ছোৱালীক প্ৰটেক্ট কৰি ভাস্কুলাৰ ডেমেজৰ পৰা ৰক্ষা কৰে। পৰ্যাপ্ত টোপনিয়ে দেহৰ ফেট চেল বা চৰ্বি কোষৰ পৰা নিষ্কাশিত হোৱা লেপটিন নামৰ হৰমন প্ৰশমিত কৰি
অবেচিটিৰ পৰা সৰু ল'ৰা ছোৱালীক ৰক্ষা কৰে। টোপনিৰ সময়ত চাইটকিন নামৰ এবিধ প্ৰটিনৰ উৎপন্ন হয়। এই প্ৰটিনে দেহৰ সেলফ হিলিং পাৱাৰ বৃদ্ধি কৰে আৰু বিভিন্ন ধৰণৰ প্ৰব্লেমৰ পৰা দেহক ৰক্ষা কৰে। যদি টোপনি পৰ্যাপ্ত নহয় তেতিয়া এই প্ৰটিন নিষেচন কমি যায় আৰু বডিৰ সেলফ হিলিং পাৱাৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। টোপনিয়ে সৰু ল'ৰা ছোৱালীসকলকে আদি কৰি টিনেজাৰ ল'ৰা ছোৱালী সকলোৰে মগজুৰ বিকাশত বহুলভাৱে প্ৰভাৱ পেলায়। ভাল টোপনি বা পৰ্যাপ্ত টোপনিয়ে তেওঁলোকৰ সৃজনশীল শক্তি অৰ্থাৎ ক্ৰিয়েটিভিটি বহুত বৃদ্ধি কৰে। ইয়াৰ উপৰিও যিকোনো কামৰ প্ৰতি একাগ্ৰতা, পজিটিভ এটিটিউড, স্মৃতিশক্তি, কৰ্মদক্ষতা আৰু ডিচিশ্যন মেকিং ক্ষমতা টোপনি ক্ষতি কৰা বা কম টোপনিৰ ল'ৰা ছোৱালীতকৈ পৰ্যাপ্ত টোপনি মৰা ল'ৰা ছোৱালীত 3 পৰা 4 গুণ বৃদ্ধি পায়। এতিয়া আহোঁ আমি এই ভিডিঅ'টোত আলোচনা কৰিবলগীয়া আন এটা গুৰুত্বপূৰ্ণ বিষয়ৰ বিষয়ে, আৰু এই বিষয়টো হৈছে ইজ ইট ফাইন টু ডিক্ৰিজ দ্য শ্লিপ ডিউৰেশ্যন ফৰ ষ্টাডি, অৰ্থাৎ পঢ়া শুনা সময় বৃদ্ধিৰ বাবে টোপনিৰ সময় কমোৱাটো বা টোপনি ক্ষতি কৰাটো কিমান ভাল বা কিমান বেয়া। বহুত ছাত্ৰ ছাত্ৰীয়ে কমপ্লেইন কৰে যে মই দৈনিক 7 ঘণ্টাৰ পৰা 8 ঘণ্টা সময় শুলেহে ফ্ৰেছ ফিল কৰোঁ, কিন্তু মই পঢ়াৰ সময় বৃদ্ধিৰ বাবে মোৰ টোপনিৰ সময় কমাব বিচাৰোঁ। বহুত ছাত্ৰ ছাত্ৰীৰ অভিভাৱকে কমপ্লেইন কৰে যে আমাৰ সন্তানটোৰ টোপনি বহুত বেছি, 7 ঘণ্টাতকৈ বেছি শুব বিচাৰে। এনেকৈ হ'লে ছাৰ ভাল ৰিজাল্ট কেনেকৈ কৰিব, কিবা এটা উপায় দিয়ক, ইত্যাদি ইত্যাদি। গতিকে এই ক্ষেত্ৰত মই ইয়াৰ উত্তৰ অলপ বিশদভাৱে দিব বিচাৰোঁ। আমি দিনটোত সাৰে থকা সময়খিনি যি কাম কৰোঁ, যি পঢ়া শুনা কৰোঁ বা আমি আমাৰ কামৰ পৰা যিবিলাক ইনফৰমেশ্যন বা অভিজ্ঞতা বা জ্ঞান লাভ কৰোঁ, এই সকলোবিলাক আমাৰ মগজুত দীৰ্ঘদিনৰ বাবে সঞ্চিত হয় 2টা ষ্টেপত, আৰু এই সঞ্চিত বা ষ্ট'ৰেজ হোৱা প্ৰক্ৰিয়াটো সম্পন্ন হয় আমাৰ টোপনিৰ এক অধ্যায়ত, যাক আমি ডিপ শ্লিপ বুলি কওঁ। আমি দিনটোত সাৰে থকা সময়খিনিত আমি যিবিলাক ইনফৰমেশ্যন বা অভিজ্ঞতা বা জ্ঞান লাভ কৰোঁ, এই সকলোখিনি ফাৰ্ষ্ট ষ্টেজত আমাৰ ব্ৰেইনৰ হিপ'কেম্পাছৰ দ্বাৰা শ্বৰ্ট টাৰ্ম মেমৰিত ষ্ট'ৰেজ হয়। দ্বিতীয় ষ্টেজত ৰাতি আমি যেতিয়া টোপনি যাওঁ তেতিয়া আমাৰ টোপনিৰ আন এক পৰ্যায় বা অধ্যায়, যাক আমি ডিপ শ্লিপ বুলি কওঁ, আৰু সেই সময়ত দিনটোত আমাৰ মগজুৰ শ্বৰ্ট টাৰ্ম মেমৰিত সঞ্চিত হোৱা সকলো ইনফৰমেশ্যন আমাৰ মগজুৰ কৰ্টেক্সত থকা লং টাৰ্ম মেমৰিলৈ হিপ'কেম্পাছৰ দ্বাৰা ট্ৰেন্সফাৰ হয়, আৰু এই হিপ'কেম্পাছৰ দ্বাৰাই লং টাৰ্ম মেমৰিত থকা অন্য ইনফৰমেশ্যনৰ লগত এছিমিলেশ্যন হয়, অৰ্থাৎ মিহলি হৈ দীৰ্ঘ সময়ৰ বাবে সঞ্চিত হয়। যদি আমাৰ টোপনি ঠিকমতে হয় তেতিয়া এই হিপ'কেম্পাছে ঠিকমতে কাম কৰে, আৰু পাছদিনা আমি যেতিয়া টোপনিৰ পৰা সাৰ পাওঁ তেতিয়া শ্বৰ্ট টাৰ্ম মেমৰি সম্পূৰ্ণ খালী হৈ যায় আৰু দিনটোৰ বাবে আকৌ ইনফৰমেশ্যন ষ্ট'ৰ কৰিব পৰা হয়। কিন্তু যদি আমি টোপনিৰ ক্ষতি কৰোঁ অথবা আমাৰ টোপনি ভালকৈ নহয়, তেতিয়া এই শ্বৰ্ট টাৰ্ম মেমৰিত থকা সকলো তথ্য লং টাৰ্ম মেমৰিলৈ ট্ৰেন্সফাৰ নহয়, আৰু শ্বৰ্ট টাৰ্ম মেমৰিয়ে পিছৰ দিনা সেই দিনটোত আমি আয়ত্ব কৰা সকলো ইনফৰমেশ্যন ষ্ট'ৰ কৰিব নোৱাৰে, আৰু পাছত আমি সকলোবিলাক পাহৰি যাওঁ। গতিকে যদি সদায় টোপনিৰ ক্ষতি কৰি পঢ়া শুনা কৰা হয় তেন্তে দিনটোৰ সাৰে থকা সময়খিনিত কষ্ট কৰি পঢ়া শুনা কৰি আহৰণ কৰা বা আয়ত্ব কৰা জ্ঞান বা অভিজ্ঞতাখিনি আমাৰ লং টাৰ্ম মেমৰিত ষ্ট'ৰেজ অৰ্থাৎ সঞ্চয় নহয়, যাক অভিভাৱকসকলে বা ছাত্ৰ ছাত্ৰীসকলে সাধাৰণতে পাহৰি যোৱা বা পাহৰি যাওঁ বুলি কমপ্লেইন কৰে। গতিকে 4 ঘণ্টা বা 5 ঘণ্টা সময় শুই বাকী সময় পঢ়া শুনা কৰিলোঁ বা কৰিলে বুলি কোৱাটো শুনিবলৈহে ভাল হয়, কিন্তু তাৰ পৰা সিমান লাভালাভ নহয়। যদি এদিনৰ বাবে অৰ্থাৎ কাইলৈ পৰীক্ষা আছে আৰু আজি অলপ টোপনি ক্ষতি কৰি পঢ়িলোঁ, সেইটো ঠিকে আছে, কিন্তু দীৰ্ঘদিনৰ বাবে ইয়াৰ পৰা বাস্তৱত সিমান লাভ নহয়, বৰং অপকাৰে হয়। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দৈনিক 7 ঘণ্টাৰ পৰা 8 ঘণ্টাৰ টোপনিৰ অতি প্ৰয়োজন। পাৰিলে আৰু 1 ঘণ্টা বেছিকৈ শুবলৈহে চেষ্টা কৰিব লাগে, যি ল'ৰা ছোৱালীক লাভান্বিত কৰে। গতিকে মই সকলোকে এটা কথাই ক'ব বিচাৰোঁ যে টোপনিৰ ক্ষতি কৰি পঢ়া শুনা নকৰি দৈনিক 24 ঘণ্টা সময়ৰ বাকী থকা সময়খিনি পঢ়া শুনাত ইউটিলাইজ কৰিবলৈ চেষ্টা কৰাটো ভাল, যি শিশুটিক বা ছাত্ৰ ছাত্ৰীসকলক অন্য বেমাৰৰ পৰা ৰক্ষা কৰাৰ লগতে তেওঁলোকৰ মেমৰি পাৱাৰ 3 পৰা 4 গুণ বৃদ্ধি কৰে। আজিলৈ মই ইমানতে বিদায় ল'ব বিচাৰিছোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ বিষয়বস্তুখিনিয়ে আপোনালোকক উপকৃত কৰিব। লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি আমাক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। এই ভিডিঅ'টোত উল্লেখ কৰা কথাখিনিৰ ওপৰত আপোনালোকৰ যদি কিবা কনফিউজন থাকে তেন্তে আমাক কমেণ্ট বক্সত গৈ সুধিব পাৰে। আমি আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ সদায় প্ৰস্তুত আছোঁ। খুব সোনকালে
আকৌ এনে এটা গুৰুত্বপূৰ্ণ বিষয় লৈ মই আকৌ আপোনালোকৰ মাজলৈ আহিম। গতিকে আমাৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন সময়মতে পাই থাকিবৰ কাৰণে আপোনালোকক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটোৰ অল অপশ্যনটো ছিলেক্ট কৰিবলৈ অনুৰোধ জনালোঁ। এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাই আৰু আপোনালোক সকলোৱে যাতে এক স্বাস্থ্যৱান শৰীৰৰ অধিকাৰী হয় তাৰে কামনা কৰি আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ। জয়তু ভাৰত, জয় আই অসম।